বন্ধুৱে যেতিয়া আমাৰ শত্ৰু হয় তেতিয়াই আমাৰ মৃত্যু হয়। এতিয়া সকলোতে কেৱল মাত্ৰ হত্যাৰ লীলা আৰু আপোনালোকেও জানে এই হত্যা কাৰ দ্বাৰা হৈছে? আমি আপোন বুলি ভবা ভাল বন্ধু বান্ধৱীৰ দ্বাৰাই ভাল বন্ধু বান্ধৱীক হত্যা কৰিছে। হয়, আৰু মই এইটোও কৈ লওঁ, মই সকলো বন্ধু বান্ধৱীৰ কথা কোৱা নাই, ভাল বন্ধু বান্ধৱীও আছে, মই বেয়া বন্ধু বান্ধৱীবিলাকৰ কথাহে কৈছোঁ। আমাৰ জীৱনত ভগৱান গড আল্লাহৰ পাছতে আমি বেছি বিশ্বাস কৰিব লাগে, মৰম কৰিব লাগে আমাৰ মা দেউতাক। সেই দুজনেই আমাৰ ব্যক্তি যি নেকি আমাৰ জীৱনৰ কাৰণে ভাল কথা চিন্তা কৰে, মা আৰু দেউতাই। কিন্তু আমি আজিৰ যুগটো কি হৈছে, আমি মা দেউতাকতকৈও যেন বেছি গুৰুত্ব দিওঁ আমি বন্ধু বান্ধৱীক, আৰু য'ত নেকি আমাৰ বিপদ হয়। আজিৰ যুগত বন্ধু বান্ধৱী কিছুমান এনেকুৱা বন্ধুৰ ৰূপত আহে আমাৰ ওচৰলৈ যে সিহঁতৰ ভিতৰি সিহঁতি শত্ৰু, কিন্তু আমি ধৰিব নোৱাৰি আমি বন্ধু বুলি সিহঁতক বেছি গুৰুত্ব দিওঁ, আৰু সিহঁতৰ লগত আমি নেযাবলগীয়া জেগালৈ যাওঁ য'ত নেকি আমাৰ মৃত্যু হয়। সিহঁতে আমাক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। আজি আপোনালোকেও দেখিছে আমি আপোন বুলি ভবা বন্ধুজনী আমাক মাতি নি নিৰ্জন ঠাইত হত্যা কৰিছে, হত্যা কৰি পেলাই ৰাস্তাৰ কাষত আমাৰ ডেড বডি পেলাই দিছে, এনেকুৱাও প্ৰমাণ দেখিছে আপোনালোকে। আৰু বন্ধু বান্ধৱীয়ে মাতি নিছে এনজয় কৰিবলৈ, নদীত গা ধুবলৈ, সাঁতুৰিবলৈ, তাৰপাছত তাতে বন্ধুজনক ঠেলা মাৰি মৃত্যুৰ মুখলৈ ঠেলি দিলে, এনেকুৱাও প্ৰমাণ আপোনালোকে দেখিছে। সেয়েহে আজিৰ যুগটো চাই পেলাই আমি যুগৰ পৰিৱৰ্তন, কাৰণ যিহেতু আমাৰ বন্ধু বা আপোনজনো আমাৰ শত্ৰু হৈছে, সেইকাৰণে আমি খুব সাৱধানে খোজ দিব লাগে। আমি কাকো অধিক বেছিভাৱে বিশ্বাসত ল'ব নালাগে। আৰু কোনোবা যদি বন্ধুৱে আমাক কোনোবা ঠাইলৈ মাতিছে ৰাতি বা দিনত, ৰাতিয়ে হওক এডোখৰ যদি আমাক নিৰ্জন ঠাইলৈ মাতিছে, আমি নিজকে 10 বাৰ প্ৰশ্ন কৰিব লাগে, কিয় মোক সেই জেগাডোখৰলৈ মাতিছে এই ৰাতিখন? মই যামনে? তালৈ যোৱাৰ মোৰ কিবা দৰকাৰ আছেনে? সেইটো আমি নিজে প্ৰশ্ন কৰিব লাগে। আৰু আমি প্ৰত্যেকটো খোজ খুব সাৱধানে দিব লাগে। যদি আমাৰ একো দৰকাৰেই নাই, তেতিয়া আমি সেই বন্ধুজনৰ লগত সেই ঠাইলৈ আমি যাব নালাগে। নিজে ভাবিব লাগে বহুত কথা, কাৰণ আজি বন্ধুৱে বন্ধুক হত্যা কৰিছে চাওক। সেইকাৰণে সকলোকে কৈছোঁ সাৱধানে থাকক।